নমস্কাৰ এই মুহূৰ্তৰ অন্য এক গুৰুত্বপূৰ্ণ খবৰ হৈতে ষ্টুডিঅ'ত মস্মিতা ২৬ জানুৱাৰী অৰ্থাৎ গণৰাজ্য দিৱসক লৈ ৰাজ্য চৰকাৰে জাৰি কৰিলে নতুন এছঅপি নতুন এছঅপিত আছে কেতবোৰ নতুন নিৰ্দেশনা গণৰাজ্য দিৱসত কিমানজন ব্যক্তি থাকিব পাৰিব উপস্থিত তাকে লৈ জাৰি কৰিলে নতুন নিৰ্দেশনা আৰু লগতে আছে কেইবাটাও নীতি নিয়ম এই সন্দৰ্ভত সবিশেষ জনাই গৈছো ৰাজ্য চৰকাৰৰ নতুন এছঅপি ২৬ জানুৱাৰীৰ বাবে অৰ্থাৎ গণৰাজ্য দিৱসৰ বাবে ৰাজ্য চৰকাৰৰ নতুন এছঅপি পতাকা উত্তোলন কৰিব পাৰিব ২৬ জানুৱাৰীত আৰু লগতে পেৰেড কৰিব পাৰিব এবাৰ ২৬ জানুৱাৰীত পতাকা উত্তোলন আৰু পেৰেডহে কৰিব পাৰিব আনহাতে ৰাজ্যিক পৰ্যায়ত থাকিব পাৰিব ১০০০জন লোক আৰু জিলা পৰ্যায়ত উপস্থিত থাকিব পাৰিব ৫০০ লোক আৰু মহকুমা পৰ্যায়ত থাকিব ২০০জন লোক উপস্থিত জনসমাগমৰ ক্ষেত্ৰত কঠোৰ হৈ পৰিছে চৰকাৰ জাৰি কৰিছে কেতবোৰ নীতি নিৰ্দেশনা আৰু লগতে এবাৰ গণৰাজ্য দিৱসত বাতিল কৰা হৈছে বঁটা প্ৰদান অনুষ্ঠান আৰু যি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় সেই সাংস্কৃতিক অনুষ্ঠানো বাতিল কৰিছে এবাৰ ৰাজ্য চৰকাৰে আনহাতে গণৰাজ্য দিৱসৰ যি অনুষ্ঠান সেই অনুষ্ঠানত শিক্ষাৰ্থীয়ে ল'ব নোৱাৰিব কোনো অংশ আনহাতে দুয়োপালি ভেকচিন লোৱা আৰক্ষীয়েহে ল'ব পাৰিব অংশ এই নিৰ্দেশনা জাৰি কৰিছে দুৰ্যোগ প্ৰশমন বিভাগে ৰাজ্য চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰিছে কেতবোৰ নিৰ্দেশনা ২৬ জানুৱাৰীক লৈ যেহেতু কিছুদিনৰ পিছতে ২৬ জানুৱাৰী অৰ্থাৎ গণৰাজ্য দিৱস আৰু গণৰাজ্য দিৱসৰ বাবে জাৰি কৰিছে ৰাজ্য চৰকাৰে কেতবোৰ নীতি নিৰ্দেশনা নতুন এছঅপি আৰু এছঅপিৰ নিয়ম অনুসৰি আছে কেতবোৰ নীতি নিৰ্দেশনা এবাৰ পতাকা উত্তোলন আৰু পেৰেড হৈ কৰিব পাৰিব ২৬ জানুৱাৰী তাৰ বাদে বাকী অনুষ্ঠান বাতিল কৰিবলৈ নীতি নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে আৰু যি গণৰাজ্য দিৱসৰ যি পতাকা উত্তোলন আৰু পেৰেড কৰিব সেই অনুষ্ঠানত ৰাজ্যিক পৰ্যায়ত থাকিব পাৰিব ১০০০জন লোক আৰু জিলা পৰ্যায়ত থাকিব পাৰিব ৫০০ লোক আনহাতে মহকুমা পৰ্যায়ত উপস্থিত থাকিব পাৰিব ২০০ লোক জনসমাগমৰ ক্ষেত্ৰত যথেষ্ট কঠোৰ হৈ পৰিছে চৰকাৰ যিহেতু দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে কোভিড ভাইৰাছ আৰু কোভিড ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়ে ২৬ জানুৱাৰীৰ বাবে নতুন এছঅপি জাৰি কৰিছে ৰাজ্য চৰকাৰে আনহাতে যিসকল আৰক্ষী সেই আৰক্ষীসকলৰ দুয়োপালি ভেকচিন লোৱা সকলেহে অংশগ্ৰহণ কৰিব পাৰিব গণৰাজ্য দিৱসৰ অনুষ্ঠানত আৰু লগতে যি সাংস্কৃতিক অনুষ্ঠান এই সাংস্কৃতিক অনুষ্ঠানৰ বঁটা প্ৰদান অনুষ্ঠান বাতিল কৰিবলৈ নিৰ্দেশ দিছে চৰকাৰে আনহাতে শিক্ষাৰ্থীক জনাইছে যে কোনো শিক্ষাৰ্থীয়ে অংশ ল'ব নোৱাৰিব এবাৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত আৰু দুৰ্যোগ প্ৰশমন বিভাগে এইদৰে জাৰি কৰিছে কেতবোৰ নিৰ্দেশনা